সেউজীয়া ধাননি পথাৰৰ মাজে মাজে গুৱাহাটীলৈ বুলি যাত্ৰা আৰু গুৱাহাটীত এইটো কাৰণে গৈ আছোঁ মোৰ অকণমান স্কিনৰ প্ৰব্লেম হৈ আছে সেয়ে স্কিন ডক্টৰক লগ কৰিব গৈ আছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ মই অনিমা ৰাভাৰ মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে চাই গৈ থাকিব কিমান পাৰোঁ দেখাই গৈ থাকিম বতৰটো বহুত বেছি ভাল হয় কেনকিনীয়া বৰষুণ ঠাণ্ডা আৰু কিন্তু বহুত বেছি গৰম দি আছিলে কতো মানে ওলাব নোৱাৰো তেনেকুৱা অৱস্থা হৈছিলে আজি ভাল লাগিছে বতৰটো মানে আমাক সাথ দিছে আজি হে গৈ আছো গৈ পোৱা নাই আৰু আজি আমি গাঁৱৰ ভিতৰৰ ৰাস্তা দি আহিছো গৰেশ্বৰ হয় কেনে আহিছো অকমান সোনকালে আহি পালো বাহেটা চাৰিআলি এনেতো খিনি সময়ত আহিয়ে নাপাওঁ ঘৰৰ পৰা বাহেটা পাওঁ মানে 2 ঘণ্টা লাগেহি আজি 1 ঘণ্টাত পাই গ'লো 1 ঘণ্টা নহয় বাৰু 1 ঘণ্টাৰ অকমান হেৰি অকমান বেছি লৈছে হে অকমান আগত আহি পাইছো তাৰপিছতে হে আৰু নাজানো মানে মোৰ স্কিনত মানে ইমানে বেছি প্ৰব্লেম কি কম যেতিয়া মানে গৰম বহুত বেছি গৰম হয় ৰ'দত ওলাব নোৱাৰো মানে গৰমৰ তাপবোৰ ল'ব নোৱাৰো তাৰপিছত মোৰ স্কিনত মানে ৰঙা ৰঙা গুটি গুটি হয় কিবা পোকে কামুৰিলে যেতিয়া ফুলি উঠে ঠিক তেনেকুৱা নিচিনা হয় হে হয় বাৰু মোৰ হেৰি হোৱাটো এনে হোৱা নাছিলে এইকেইদিন মানে কি আৰু যোৱা বছৰ হৈছিলে তাৰ আগৰ বছৰো হৈছিলে কিন্তু এইটো বছৰ মানে ইমান এনেকৈ হোৱা নাছিলে এইটো যোৱা আগষ্টৰ পৰা মোৰ মানে বেমাৰটো মানে এইটো স্কিনৰ প্ৰব্লেমটো আকৌ আৰু মানে হৈছে সেয়ে আজি গৈ আছোঁ ভাবিছিলোঁ আগৰ মেডিচিনবোৰ খালে ভাল পাম কিন্তু ভাল পোৱা নাই সেয়ে এতিয়া গৈ আছোঁ আজি দেখামগৈ আৰু কি হৈছে ফুটবোৰ সলাই ল'ম আৰু আপোনালোকে স্কিনৰ বিষয়ে কিবা জানে যদি কমেণ্টত জনাবচোন ইয়া পালোঁ বৰাগাঁও ইয়াতে বৰষুণ দিছিলে চাগে কিন্তু পানী পুৰা জমা লাগি গৈছে পানীৰ মাজে মাজে গৈ আছোঁ এতিয়া লখৰা পালোঁ তাৰপিছতে কি কয় গুৱাহাটী আধা বৰাগাঁও সেইদিন বহুত বেছি বৰষুণ দিছিল চাগে পানী হৈছিলে এতিয়া আকৌ বহুত ৰ'দ দি আছে ইয়াতে পাম আৰু বেলতলাত দেখাম ঘড়ীটো দেখিছেনে আপোনালোকে 11:15 হ'ব আৰু আমি ঘৰৰ পৰা ওলাইছোঁ 8:30 এতিয়া গুৱাহাটী পালোহি 11:15 বিজেপি ভৱনৰ সন্মুখত পালোহি এতিয়া তাৰপিছত আৰু অকণমান আছে ফ্লেগ নতুনকৈ বনাইছে বিজেপি ভৱনটো কমপ্লিট হ'ল মাজতে এবাৰ আহিছিলোঁ তেতিয়া কমপ্লিট হোৱাই নাছিলে হ'ল বাৰু অটল বিহাৰী বাজপেয়ী ভৱন এতিয়া ক'ৰবাত লিখিছে ভৱন ভাৰতীয় জনতা পাৰ্টি বেলতলা চাৰিআলি পালোহি তাৰপিছত আৰু মই ভিডিঅ' কৰি নাথাকোঁ আৰু এতিয়া ডক্তৰক লগ কৰি লৈ মেলি আপোনালোকক লগ পাম আৰু ইয়াতে মেগা প্লাজাৰ ওচৰত আছে এইখন ক্লিনিক ইয়াতে আহে ইন্দ্ৰাণী ডে মানডে টু ফ্ৰাইডে কোনোবা আহিলে আহিব পাৰিব এতিয়া মই নামিলোঁ মানে গাড়ী পাৰ্কিং কৰিব গৈছে আৰু মই এতিয়া ডক্তৰক লগ কৰিব যোৱা মই ডক্তৰক লগ কৰি আহিলোঁ এতিয়া বিস্কুট ল'ব আহিছোঁ বেকাৰী দোকানত আৰু ইয়াতে ধুনীয়া ধুনীয়া ভেৰাইটিজ বিস্কুটবোৰ পোৱা যায় যেতিয়াই মই গুৱাহাটীলৈ আহোঁ বেলতলাত তেতিয়াই ইয়াৰ পৰা বিস্কুট ঘৰলৈ লৈ যাওঁ আৰু খাবলৈ বহুত বেছি ভাল লাগে বাবে ইয়াৰ পৰাই লৈ যাওঁৱে আৰু বহুত মানে দোকানখন বহুত ডাঙৰ হয় অকণমান লৈ থৈছিলোঁ বাবে সোনকালে পালোহি অকণমান শ্বপিং কৰিলোঁ মুনমুনৰ এটা ফ্ৰক ল'লোঁ তাৰপিছতে এতিয়া যাওঁ তাৰপিছত ভাত খাই হোৱা নাই ভাত খাম তাৰপিছত ইমানখিনিয়ে এতিয়া গাড়ী পাৰ্কিং ঠাইত আহিছোঁ পুৰা গাড়ী পাৰ্কিঙৰ ঠাই গাড়ী কোনখিনিত থ'লে আমাৰ গাড়ীখন এইখন এতিয়া গাড়ীত উঠোঁ গৈ থাকোঁ মোৰ
জামত ৰখি আছো আৰু বহুত জোৰকে বৰষুণ দিব যেন লাগিছে পুৰা আন্ধাৰ আন্ধাৰ হৈ আহিছে তাৰপিছত গুনগুন ইফালে চোৱা মা চোৱা হেল্ল' বুলি কোৱা নমস্কাৰ কোৱা নমস্কাৰ হেল্ল' চবত খাওঁতে দাঁতে নোহোৱা হৈ গৈছে এজনীৰ বহুত দুষ্ট হৈছে আমি ক'ত আহিছো কোৱা আমি ক'ত আহিছো গুৱাহাটীত আহিছো বুলি কোৱা আমি গুৱাহাটীত আহিছো হেই ছোৱালী দুষ্ট পুৰা জাম হৈ আছে জামত ৰৈ আছো অলপ যাম অকণমান আৰু যাম গৈ আছো এতিয়া তাৰপিছত সোনকালে ডক্তৰক দেখুওৱা হ'ল এতিয়া অকণমান ফুৰি কিনে যাওঁ বতৰটোও ভাল দীপৰ বিলৰ ফালে গৈ মেলি এনেকৈ ঘৰত যামগৈ আৰু চাই থাকিব আপোনালোকে অকণমানকৈ দেখাই গৈ থাকিম এনেইতো অহা নহয়ে কিবা কাম নহ'লে গুৱাহাটীত যিহেতুকে আজি আহিছোঁ ওলাই সোনকালেও হ'ল অকণমান দীপৰ বিলৰ ফালে যাওঁ অকণমান আপোনালোককো দেখাই গৈ থাকিম অকণমানকৈ তাৰ পৰা আহিছিলোঁ হোৱাইট ফ্ৰক পিন্ধিলে এতিয়া সেইটো ফ্ৰক চেঞ্জ কৰি দিলোঁ লেতেৰা হ'ল এতিয়া আকৌ বেলেগ এটা পিন্ধাই দিলোঁ ইমান দুষ্ট লেতেৰা কৰি ল'লে এতিয়া আমি গৈ আছোঁ যাম গুৱাহাটী গৰু চক পালোঁ এতিয়া আমি আৰু গুণগুণে কি খাই আছা তুমি গুণগুণে জুচ খাই আছে মোকো দিলে দীপৰ বিল আহি পালোহি গাড়ী এটা ক'ত থ'ব লাগিব ইয়াতো গাঁৱলীয়া শাক পাচলি পাম চাগে পাহাৰীয়া ল'ব লাগিব গম পাইছে না পাহাৰীয়া কলডিল দীপৰ বিল আহি পালোঁ আমি এতিয়া চাওঁ কিমান পাৰোঁ অকণমানকৈ ভিডিঅ' কৰি গৈ থাকিম এতিয়া আমি নামো গাড়ীৰ পৰা গুণগুণ আহি পালোঁ এইজনী অকণমান বৰষুণো দি আছে এনে অকণমান নামো অলপ চাই মেলি যাওঁ আৰু ঘৰৰ একবাৰ আহি পালোঁ বৰষুণ বহুত বছৰ মূৰত আহিলোঁ পুৰা পানী হৈ গৈছে মাছ চাব যাওঁ নলয় পুৰা মাছ মাৰি আছে बोट खुली गई बोट केनेके पानीत গৈছে ন হয় নেকি আমি আহাতে বৰষুণ দিব লাগে নে বাঁহ গছ কিনি ল'লোঁ আমাৰ গাঁৱত নাপায় কিন্তু ইয়াতে পালোঁ লৈ ল'লোঁ নাৰিকল ডাব খালোঁ বৰষুণ দিছে যদিও নাৰিকলৰ ডাবটো খাই দিলোঁ এতিয়া যাওঁ গৈ গাড়ীত উঠোঁ এতিয়া ধাবাত ভাত খাওঁ আৰু যাওঁ বহুত দিনৰ মূৰত নাৰিকলৰ ডাব খালোঁ ভাল লাগিছে আৰু ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া ভাল লাগিছে কোকোনাট ৱাটাৰ খাই আছো মই কোন ট্ৰেইন চাবা ওকে মালগাড়ী ওকে দাদাক লগ ধৰা ন ট্ৰেইনতে যাব কাৰণে চাৰ্দাৰ ধাবা আমি ইয়াতে ভাত খাওঁ
Go go. খাবানো নহয় Hi. মাছ আছো এবাৰ তুমি অৰ্ডাৰ দিবা কি অৰ্ডাৰ কৰিবা কোৱা কি অৰ্ডাৰ কৰিবা চিকেন চিকেন খাই দিবা এইফালে চা মাছ হোৱা ওঠৰ হাজাৰ Hai Gun Sunena Sunena এতিয়া পালোঁ বাইহাটা চাৰিআলি আহোঁতে গড়েশ্বৰৰ ৰাস্তাটোৰে আহিছোঁ এতিয়া ডাইৰেক্ট মঙলদৈ হৈ কিনে যাম আৰু গৈ আছোঁ আৰু হয়তো ভিডিঅ'টো মই মানে কি কয় আজি আপলোড কৰা নহ'ব অহাকালি আপলোড কৰিম আৰু গৈ পাই লৈ ঘৰ পোৱাৰ পিছত আৰু এডিট কৰা নহয়গৈ সেয়ে ঘৰ পালোহি আমাৰ কলনীৰ ৰাস্তাটো এনেদৰে গৈ গৈ আমাৰ একেবাৰে শেষৰ ঘৰটো আমাৰ এয়া এইটো আমাৰ ঘৰ পালোহি এতিয়া পুৰা শুই আহিলে গোটেই জাৰ্ণিটোত ছোৱালীজনী মোৰ ফুলি আৰু শুব ঘৰ আহি পালোঁ আৰু এইটো ভিডিঅ' ইমানতে সামৰোঁ আৰু আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এতিয়া কেইটা বাজিলে 6টা